Hello everyone, welcome to Shahna's Corner. আজি আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ মই এটি খুব সুন্দৰ ৰেচিপি পৰাচিগুটি আৰু মাছৰ এই ৰেচিপিটো বনাবলৈ খুব সহজ আৰু খাবলৈ খুব টেষ্টি আপোনালোকে এবাৰ ট্ৰাই কৰি চাব বলক তেতিয়া আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ মই লৈছোঁ ইয়াত 1 কাপ ফৰাচিগুটি আৰু গুটিখিনি মই প্ৰায় 7-8 ঘণ্টামান তিয়াই ৰাখিছিলোঁ পানীত গুটিখিনিৰ পৰা মই বাকলিবোৰ গুচাই লৈছোঁ তিয়াই থোৱাৰ বাবে বাকলিবোৰ একেবাৰে কোমল হৈ গৈছিল এটা মিডিয়াম সাইজৰ আলু মই এনেকৈ সৰু সৰু কাটি লৈছোঁ কেইপিছমান মাছ লৈ লৈছোঁ ৰেচিপিটোত মই সৰু মাছ ব্যৱহাৰ কৰিছোঁ ডাঙৰ সাইজৰ এটা পিয়াজ মই মিহি মিহিকৈ কাটি লৈছোঁ কেইটামান কেঁচা জলকীয়া মই মাজত এনেকৈ ফালি লৈছোঁ মাছখিনিত মই মছলাসমূহ এড কৰি লম প্ৰায় আধা চামুচ মই ইয়াত দিছোঁ হালধি গুড়ি 1.5 চামুচ মান মই দিছোঁ ইয়াত জলকীয়া গুড়ি 1 চামুচ দিছোঁ জিৰা গুড়ি 1 চামুচ দিছোঁ ধনিয়া গুড়ি সোৱাদ অনুসৰি নিমখ দিছোঁ মই ইয়াত এতিয়া প্ৰায় 3 চামুচ মান মই পানী এড কৰি দিছোঁ ইয়াত আৰু চামুচখনেৰে ভালদৰে লৰাই লৈছোঁ মছলাখিনি আৰু মাছখিনি সম পৰিমাণে যাতে মিলি যায় যেহেতু মাছখিনি মই ফ্ৰাই কৰি নলওঁ সেয়েহে মই এনেকৈ মছলাখিনি মাছত দি দিছোঁ গেছত এখন মই কেৰাহী পাতি দিছোঁ কেৰাহীখন গৰম হোৱাৰ পাছত প্ৰায় 2 চামুচ মান মই ইয়াত মিঠাতেল এড কৰি দিছোঁ তেলখিনি গৰম হৈ গ'ল এতিয়া মই ইয়াত 2 খিলা তেজপাত দি দিছোঁ আৰু কাটি লোৱা পিয়াজখিনি মই ইয়াত দি দিছোঁ পিয়াজখিনি মই ভালদৰে ভাজি ল'ম একেবাৰে ৰঙচুৱা হোৱালৈকে মই পিয়াজখিনি ভাজি ল'ম পিয়াজখিনি আমাৰ ভাজি লোৱা হৈ গ'ল এতিয়া মই বনাই থোৱা মাছ আৰু মছলাৰ পেষ্টটো ইয়াত এড কৰি দিম আৰু চামুচখনেৰে ভালদৰে লৰাই ল'ম গোটেইখিনি বাটিটো আউখালি মই ইয়াত অকমান পানী দি দিছোঁ এতিয়া ঢাকনি লগাই মই মিডিয়াম ফ্লেমত এৰি দিছোঁ প্ৰায় 5 মিনিট মানৰ পাছত ঢাকনিখন মই গুচাই ল'লোঁ আৰু চামুচখনৰ সহায়ত মই মছলাখিনিৰ পৰা মাছখিনি উলিয়াই লৈছোঁ যেহেতু মাছখিনি মই ফ্ৰাই কৰি লোৱা নাই সেয়েহে ভাঙি যাব পাৰে সেইকাৰণে মই মাছখিনি উঠাই লৈছোঁ এতিয়া মই ইয়াত ফৰাচি গুটিখিনি এড কৰি দিম আৰু কাটি থোৱা আলুখিনিও এড কৰি দিম চামুচখনেৰে গোটেইখিনি ভালদৰে লৰাই লৈছোঁ প্ৰায় 2 কাপ মান মই ইয়াত পানী এড কৰি দিছোঁ ফৰাচি গুটি সিজিবলৈ বেছি পানীৰ প্ৰয়োজন হয় সেয়েহে মই পানী ইয়াত সৰহকৈ দিছোঁ এতিয়া মই ঢাকনিখন লগাই দিম আৰু হাই ফ্লেমত সিজিবলৈ এৰি দিম প্ৰায় 15 মিনিট মানৰ পাছত ঢাকনিখন মই গুচাই ল'লোঁ আৰু চামুচখনেৰে আকৌ এবাৰ লৰাই লৈছোঁ ফৰাচিৰ গুটিখিনিও সিজিবলৈ লৈছে এতিয়া মই আকৌ ঢাকনি লগাই আৰু 10 মিনিট মান সিজিবলৈ দিম প্ৰায় 10 মিনিট মানৰ পাছত মই ঢাকনিখন গুচাই ল'লোঁ ফৰাচিখিনিও আমাৰ সিজি গৈছিল মই মাছখিনিও ইয়াত এড কৰি দিলোঁ ফৰাচি গুটিৰ ৰেচিপিটো আমাৰ ৰেডি হৈ গ'ল আৰু মই বাটি এটাত এনেদৰে সাৰ্ভ কৰি দিলোঁ খাবলৈ খুব টেষ্টি হৈছিল এই ৰেচিপিটো আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে
যদিহে মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব